हेलो गाइस, वेलकम बैक टू माय चैनल। आमार चैनलर नतुन एटा भिडिओले आपनालोक सकलोके प्रथमे स्वागतम जनाइছো। आशा কৰিছো সকলো ভালে আছে আৰু কুশলে আছে আৰু আমি বহুতে ভালে আছো আপোনালোকৰ আশীৰ্বাদত। আৰু এতিয়া ৰাতিপুৱা সাজি কাচি লৈছো, ক'ত যাব ওলাইছো। আপোনালোকে চাগে থাম্বনেলখন দেখি পেলাই গম পাইছে আমি আপাৰ আসাম ফালে গৈ আছো আৰু কেনেকুৱা ক'ত ক'ত যাওঁ আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো শেষলৈকে চাই থাকিব, আপোনালোকে গম পাই থাকিব। আৰু এতিয়া পূৰ্ণিগ্ৰাম পালোহি আৰু এইফালে পুৰা গাড়ী চলাই আছে। আমি দুজন অকলেই আহিছোঁ আৰু কোনো অহা নাই। তাই চাই থাকিব ভিডিঅ'টো শেষলৈকে আপোনালোকে। আৰু আমি এতিয়া আহি কাজিৰঙা পাই গ'লোহি। কাজিৰঙা পালোহি আৰু আপুনি থাকি এতিয়া অকণ বেলেগ দেখিব পাৰে, কাৰণ এতিয়া মই কাজল অকণ লগাই লৈছোঁ দেই। আৰু अरे कहना क्या चाहते हो? আৰু ৰ'দ ওলাই গ'ল পুৰা এইফালে। পাখি মোৰ মনৰ বতৰা পঠিয়ালো তোমালে, তুমি আদৰি লবা পাৰো বতৰা। কি যে বুকু ভৰা মোৰে মন বননিত তুলিলে ধুৰীয়া। গানে গানে তুমি মোৰ, সুৰে সুৰে তুমি মোৰ, দূৰে দূৰে নৰবা মোৰ, পাওঁ যেন কাষতে মোৰ, তেজে তেজে তুমি মোৰ হোৱা জুৰিয়া। তুমি মোৰে যে কত জনমৰে মোৰ আপোন যে, তুমি শুবা তুমি সপোন মোৰ আকাশ। আৰু আমি এতিয়া কাজিৰঙা আহি পাই মানে এইফালে ঘৰ দেখিলোঁ, আপোনালোককো দেখাই দিওঁ ভাবিলোঁ, সেইকাৰণে ৰখি দিলোঁ। কুকুৰ ন এইকেইটা লগৰকেইটা পহু আৰু গড়। আৰু আগতে এইফালে এটা আছে, সেইফালে এইটো যে আৰু এটা আছে চোৱাচোন। আৰু এতিয়া আমি আহি হালধিবাৰী বুঢ়ীআই মন্দিৰ পাই গ'লোহি আৰু ইয়াতে দাদাৰ পৰা চাকি তাকি লৈছোঁ। আৰু এইফালে মন্দিৰটো আমি ইয়াত আহিলে সকলোৱে ৰখেই আৰু আমিও ৰখিছোঁ, চাকি তাকি জ্বলাই যাওঁ আৰু আহিছোঁ যেতিয়া। চাই থাকিব ভিডিঅ'টো আপোনালোকে। এতিয়া তাৰ পৰা সেৱা চেৱা কৰি পেলাই ওলাই আহিলোঁ আৰু এইফালে কিবা এটা কোৱা। এতিয়া গৈ আছো আমি অল আছাম ট্ৰিপত ন। আপোনালোকে চাই থাকিব ভিডিঅ'টো, কণ্টিনিউ কৰি থাকিলে আপোনালোকে গম পাই থাকিব। আৰু আপোনালোকৰ কাৰণে ইমানখিনি আমি কষ্ট কৰিছোঁ। আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিলে ভাল লাগিব, লাইক কৰিলে ভাল লাগিব, কমেণ্ট কৰিলে আপোনালোকে সকলোখিনি কৰি দিব। আৰু গোটাঘাট আহি পালোঁ। গোটাঘাট আহি পেলাই চাহ খালোঁ, পেৰা ল'লোঁ। গোটাঘাট আহিলে যদি চাহ আৰু পেৰা নাখাওঁ তেনেকৈ হ'ব নহয়, বন্ধৰ কাৰণে পেক কৰি ল'লোঁ পেৰা। আৰু এতিয়া গৈ থাকোঁ আৰু চাহ তাহ খাই ল'লোঁ। তেতিয়া এয়া পেৰা পেক কৰি ল'লোঁ। আৰু এতিয়া আমি আহি দেৰগাঁও পাৰ হৈ আহিলোঁ। এতিয়া আমি অলপ এইবিলাক খাব লৈছোঁ, ঘৰতে কাটি আনিছিলোঁ। এয়া আপেল আৰু এই কাজু আনিছিলোঁ আৰু এইফালে কল। এতিয়া খাই ল'ম আৰু ঘৰৰ পৰা খোৱা বস্তু লৈও আহিছোঁ বাৰু অলপমান। কি আনিছোঁ আপোনালোকক খাই থাকিলে দেখাই থাকিম, সকলোখিনি আপোনালোকে চাই থাকিব। আৰু এই ঢেকীয়াখোৱা বৰনামঘৰটো যোৰহাটত অৱস্থিত আৰু ইয়াতে কেইবাখনো দোকান থাকে আৰু আপোনালোকে তাৰ পৰা চাকি বন্তি লৈ যাব পাৰিব। আৰু আপোনালোক যদি এবাৰ হ'লেও অহা নাই তেনেহ'লে এবাৰ হ'লেও আহি চাব।
সঁচাই বহুতেই ভাল লাগে। আৰু এইফালে মাধৱদেৱে নিজে ৰোৱা 1450 চকত ৰোৱা বৃক্ষ গছজোপা এইজোপাই আছিলে। আৰু এই মূঢ়াটোতে বহি পেলাই মহাপুৰুষ মাধৱদেৱে ভৰি ধৰিছিল। আৰু জানিবলৈ পোৱা মতে মাধৱদেৱে বন্দীশালৰ পৰা ওলাই আহি ভঙা পঁজাত এহাল বুঢ়া বুঢ়ীৰ ঘৰত মাধৱদেৱে আশ্ৰয় লৈছিল আৰু ৰাতিৰ ভাত সাজৰ বাবে ঢেকীয়া শাকেৰে বুঢ়ীগৰাকীয়ে নিজেই নাখাই মাধৱদেৱক খুৱাইছিলে। আৰু আহাৰ গ্ৰহণ কৰাৰ পাছতেই কেইজনমান লোক লগ হৈ সেই ঠাইত নামঘৰ স্থাপন কৰিছিলে আৰু গুৰুজনাই সেই ঠাইতে ভোজন কৰিছিল আৰু সেই বৰগছৰ তলত খুটি মাৰি বন্তি প্ৰজ্বলন কৰিছিল। আৰু সেই বন্তিগছি 500 বছৰ পূৰ্বে জ্বলি আহিছে আৰু এই বন্তিগছা এছিয়াৰ বুক অফ ৰেকৰ্ডছ আৰু ইণ্ডিয়া বুক অফ ৰেকৰ্ডছ দীৰ্ঘতম প্ৰজ্বলিত বন্তি বুলি স্বীকৃতি পাই আহিছে। আৰু ঢেকীয়াখোৱা নামঘৰৰ পৰা আহি পেলাই আমি কিবা এটা খাই ল'লোঁ, কাৰণ ৰাতিপুৱাই আমি চাহ আৰু বিস্কুট খাইছিলোঁ। তাৰপিছতে আধা ৰাস্তাতে এনেকৈ কুইটছ খাইছিলোঁ, আপেল এনেকৈ পেলাই কাজু এনেকৈ খাইছিলোঁ। আৰু এতিয়া ভাত কেইটামান খাই ল'লোঁ। তাৰপিছত এতিয়া ক'ত গৈ আছোঁ আপোনালোকে ভিডিঅ'টো কণ্টিনিউ চাই থাকিব। আপোনালোকক ফাৰ্ষ্টতে কৈছোঁ আপোনালোকে কণ্টিনিউ চাব ভিডিঅ'বিলাক, তেতিয়া আপোনালোকে গম পাই থাকিব, সকলো জানি থাকিব ক'ত গৈ আছোঁ, কি কৰি আছোঁ, ক'ত থাকিম আৰু ক'ত ক'ত যাম। ইমানে আৰু চাই থাকক। আৰু ফাইনেলি আমি শিৱদৌল পাই গ'লোহি, কাৰণ আগতে ফটোত বা ভিডিঅ'ত দেখি থাকোঁ, এতিয়া ৰিয়েল দেখিছোঁ, বহুতেই ভাল লাগিছে। আৰু আপোনালোককো দেখাই দিছোঁ, মোৰ লগতে আপোনালোকেও চাই লওক। কি ধুনীয়া চাওক, পৰিৱেশটো বহুত ধুনীয়া আৰু ফুলখিনি ইমান ধুনীয়াকৈ কাটিছে। মলয়াৰ দুপাখি মোৰ মনৰ বতৰা পঠিয়ালো তোমালে, তুমি আদৰি ল'বা পাৰো বতৰা। কি যে বুকু ভৰা মোৰে মন বননিত তুলিলে ধৰি। ঘৰ আৰু সঁচাকৈ বহুত ধুনীয়া লাগিছে, কাৰণ প্ৰথমবাৰ আহিছোঁতো। আকৌ দেখাইছোঁ, আপোনালোকে চাই লওক। ইয়াত টিকেট কাটিব লাগে, এজনৰ 20 টকাকৈ। আমাৰ দুজনৰ 40 টকা লৈছে। আৰু এতিয়া ৰংঘৰ পাই গ'লোহি।
সময়ত ৰংঘৰৰ বাকৰিৰ পৰাই বিহু আৰম্ভ হৈছিলে আৰু বহুতখিনি অনুষ্ঠানে যেনে ম'হ যুঁজ, শেন যুঁজ আদি তেওঁলোকে উপভোগ কৰিছিল। আৰু জানিবলৈ পোৱা মতে ৰংঘৰ এছিয়াৰ পেভিলিয়ন হিচাপে প্ৰখ্যাত। আৰু আপোনালোক যদি এবাৰো অহা নাই তেনেহ'লে এতিয়া এবাৰ হ'লেও আহিব। চাবলগীয়া, জানিবলগীয়া বহুতেই আছে, হয়তো বহুতে আহিছেও। আৰু চাই থাকিব আৰু ভিডিঅ'টো আপোনালোকে শেষলৈকে। আৰু এয়া কাৰেংঘৰ পালোহি। তিন নম্বৰটো আছে। ইয়াত এবাৰ সোমালে আৰু ওলাব। যোৱা ৰাস্তা নাই না কি এইটো? যোৱা ৰাস্তা নাই না নাযাওঁ বহুত খাৰাপ। আৰু আমি ৰংঘৰৰ পৰা ওলাই দিলোঁ আৰু ৰংঘৰত গৈ পেলাই আমি ওপৰলৈ উঠি গৈ পেলাই তাৰপিছতে নামোতে ভয় লাগিছে, কাৰণ গৰা যে বহুত ষ্টেপখিনি। আৰু ভিডিঅ'টো ইমানতে শেষ কৰি দিওঁ, কাৰণ বহুত দীঘলেই হ'ল অলৰেডি। আৰু ভিডিঅ'টো চাই যদি আপোনালোকৰ ভাল লাগিলে তেনেহ'লে প্লিজ চেনেলটো লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইবটো কৰিবৰ কাৰণে নাপাহৰিব। চেনেলটো প্লিজ ছাবস্ক্ৰাইবটো কৰি দিব। আৰু আপোনালোকৰ কাৰণে ইমান কষ্ট কৰি পেলাই আহিছোঁ, ইমান দূৰ আহিছোঁ, আপোনালোকে মৰমৰ আশীৰ্বাদ দিব। আৰু বহুত টায়াৰ্ড লাগিছে, ড্ৰেছ পাতিও চেঞ্জ কৰিব লাগিব। কিবা এটা খাই লওঁগৈ, ভাত খোৱা নাই এতিয়ালৈকে, এতিয়া খাই লওঁগৈ। আৰু বাই বাই আজিলৈ। পুনৰ আহি আছোঁ অন্য এটা নতুন ভিডিঅ'ৰ সৈতে। আৰু ভিডিঅ'বোৰ কণ্টিনিউ আপোনালোকে চাই থাকিব। নেক্সট ক'ত যাওঁ, ক'ত থাকোঁ, আপোনালোকে সকলোখিনি গম পাব ভিডিঅ' চাই থাকিলে।